হেল্ল' গাইজ, আমি আগৰ ভিডিঅ'টোত অসমৰ ৰাজনীতিৰ বিষয়ে 20টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি আৰু 20টামান কুৱেশ্যন আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 21, নগাঁও লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছে? অপশ্যন এ 5, অপশ্যন বি 10, অপশ্যন চি 9, অপশ্যন ডি 11। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 9। কুৱেশ্যন নম্বৰ 22, কলিয়াবৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি আছে? অপশ্যন এ 8, অপশ্যন বি 9, অপশ্যন চি 11, অপশ্যন ডি 10। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 10। কুৱেশ্যন নম্বৰ 23, ডিব্ৰুগড় লোকসভা সমষ্টিত কিমানটা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত আছে? অপশ্যন এ 5, অপশ্যন বি 9, অপশ্যন চি 8, অপশ্যন ডি 10। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 9। কুৱেশ্যন নম্বৰ 24, যোৰহাট লোকসভা সমষ্টিত কিমানটা বিধানসভাৰ সমষ্টি অন্তৰ্ভুক্ত আছে? অপশ্যন এ 7, অপশ্যন বি 8, অপশ্যন চি 10, অপশ্যন ডি 11। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 10। কুৱেশ্যন নম্বৰ 25, লখিমপুৰ লোকসভা সমষ্টিত কিমানটা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত আছে? অপশ্যন এ 9, অপশ্যন বি 5, অপশ্যন চি 7, অপশ্যন ডি 10। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 9। কুৱেশ্যন নম্বৰ 26, গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল? অপশ্যন এ 1985, অপশ্যন বি 1970, অপশ্যন চি 1990, অপশ্যন ডি 1988। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1970। কুৱেশ্যন নম্বৰ 27, পৌৰ নিগম আইন কেতিয়া অনুমোদন জনোৱা হয়? অপশ্যন এ 1969, অপশ্যন বি 1979, অপশ্যন চি 1989, অপশ্যন ডি 1999। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1969। কুৱেশ্যন নম্বৰ 28, পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান? অপশ্যন এ 50, অপশ্যন বি 60, অপশ্যন চি 10, অপশ্যন ডি 70। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 60। কুৱেশ্যন নম্বৰ 29, পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণ থাকে? অপশ্যন এ 30, অপশ্যন বি 15, অপশ্যন চি 20, অপশ্যন ডি 10। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 20। কুৱেশ্যন নম্বৰ 30, পৌৰ নিগম এলেকাত কিমানখন স্থায়ী সমিতি থাকে? অপশ্যন এ 5, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 1। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 5। কুৱেশ্যন নম্বৰ 31, কিমান চনত পৌৰ আইন পাছ কৰা হয়? অপশ্যন এ 1957, অপশ্যন বি 1956, অপশ্যন চি 1985, অপশ্যন ডি 1989। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1956। কুৱেশ্যন নম্বৰ 32, পৌৰসভাৰ সৰ্বনিম্ন সদস্যৰ সংখ্যা কিমান? অপশ্যন এ 12, অপশ্যন বি 14, অপশ্যন চি 17, অপশ্যন ডি 15। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 15। কুৱেশ্যন নম্বৰ 33, পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? অপশ্যন এ 30, অপশ্যন বি 25, অপশ্যন চি 20, অপশ্যন ডি 10। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 30। এখন নগৰৰ সমিতিলৈ চৰকাৰে কিমান সদস্য মনোনীত কৰিব পাৰে? অপশ্যন এ 3, অপশ্যন বি 2, অপশ্যন চি 5, অপশ্যন ডি 4। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 2। কুৱেশ্যন নম্বৰ 35, গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল? অপশ্যন এ 1956, অপশ্যন বি 1980, অপশ্যন চি 1963, অপশ্যন ডি 1972। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1963। কুৱেশ্যন নম্বৰ 36, অসমত পঞ্চায়তী ৰাজ আঁচনি কিমান চনত প্ৰৱৰ্তন কৰা হয়? অপশ্যন এ 1959, অপশ্যন বি 1998, অপশ্যন চি 1950, অপশ্যন ডি 1989। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1998।